মই ইয়াতে বনাইছোঁ চেৱৈ গোটেই হল প্ৰচেছটো দেখাবলৈ নোৱাৰিলোঁ আৰু মই আধাৰ পৰাই দেখুৱাইছোঁগৈ আৰু আপোনালোকক ভাল বেয়াৰ মাজেদি বনাইছোঁ আৰু বৰ পাৰফেক্ট এটা মই কিবা নহয় বনাব নাজানো বৰ পাৰফেক্টকৈ বনাওঁ আৰু নিজৰ জ্ঞান বুদ্ধিৰে যিমান যিখিনি পাৰোঁ ৰাতিপুৱা 7:38 বাজিছে ইয়াতে আমি চাহ খাবলৈ কৰি আছোঁ বেটাৰ কাৰণে চেৱৈ বনাই দিছোঁ আৰু আমিও খাম বাৰু লগতে চাব পাৰে মই বেটাৰ কাৰণে এতিয়া উলিয়াই দিছোঁ বেটাক খুৱাই লওঁ তাৰপিছত মই খাম নিজে খাইছা নেকি নিজে খাবা খোৱা খোৱা এই নেপেলাই জিজি নকৰে ভণ্টিয়ে চাহ বনাইছে চাব পাৰে এফালে চেনি লগাইছে গাখীৰ অলৰেডি দিয়া হৈ গ'ল ইয়াতে চাহপাত দিছে ইয়াতে আদা এক টুকুৰা লগাই দিছোঁ আউট ক আমি আউট এইটো কোন হয় বমাছটো এইটো বমাছি তেতিয়া শুই উঠিছে ন মেয়াওটো মৰম কৰি দেখবা মিশুইটো এইটো কি ভৰিত কি লেতেৰা লাগি আছে তুলসী এইটো নহয় এই ভৰিৰ তলত চবতে আছে ন আধাই হ'ল খেলিলে অথনিৰ পৰা খেলি আছে তাৰপিছত মই ভাবিলোঁ এইখিনিতে সময়তে ভিডিঅ' লৈ দিওঁ নেকি খেলা টাইমখিনি পাছলৈ ডাঙৰ হৈ চাব পাৰিব নিজে ইয়াৰ স্মৃতিকেইটা ৰাখি থৈ দিওঁ ইয়াতে ইউটিউবৰ জৰিয়তে বাপৰে বা কি কৰিছা তুমি ভয় লাগিছে মোৰ ভয় লাগিছে বাবা ভয় লাগিছে মোৰ ভয় লাগিছে মাম্মীৰ ভয় লাগিছে এইফালে নকৰে ইয়াৰে নকৰে এইফালে নকৰে ইয়াতে কৰা এইখিনি জেগাত কৰা ইয়াতে কৰা বা ক'ত লৈ গৈছা এইটো তাত নকৰে অঁ তোমাৰ চেণ্ডেলটো নিতিয়াই চেণ্ডেলটো আঁতৰাই লোৱা তোমাৰ চেণ্ডেলটো তিতি যাব আঁতৰাই লোৱা অঁ ছাইডত থৈ দিয়া ক'ত ৰাখিবা চেণ্ডেলটো অঁ হ'ব তাতে ৰাখিছা হ'ব এতিয়া খেলা কথা বুজি পোৱা হৈছেগৈ আৰু ল'ৰা এই পানী বটলটো ইয়াত লৈ আনা ইয়াত পানী বটলটো মই ঠিক কৰি দিম আহা ইয়াত লৈ আনা দুটা হাতেৰে দাঙা অঁ এনেকৈ দাঙিব লাগে চাওঁ দিয়া পানী ওলোৱা নাই এনেকৈ কৰিব লাগে চোৱা এনেকৈ কৰিলে পানী ওলাই যাব দেই এইটো ওলালেই পানী বা এই মাহীৰ বাগানত তুমি পানীখিনি দি দিব লাগে আকৌ চাই এইফালে হাই গাইজ কৰি দিয়া একবাৰ নুনু হাই গাইজ অঁ ফ্লাইং কিছ এবাৰ দি দিয়া ফ্লাইং কিছ এবাৰ দি পোৱালিটো শুই উঠিলে তাৰপিছত এতিয়া মই এনেই আৰু কি কৰিম বুলি কেমেৰাটো হাতত লৈ ল'লোঁ এনেই আপোনালোকৰ লগত কথা পাতিম বুলি আৰু তাৰপিছত কেনেকুৱা ৰ'দ পৰিছে আৰু আপোনালোকৰ তাত কেনেকুৱা গৰম কেনেকুৱা হৈছে ইয়াত পূৰা ৰ'দ দিছে এইটো চাব লাগিছিলে কি বৰষুণ দিব নিচিনা লাগিছিলে তাৰপিছত এতিয়া আকৌ ইমান গৰম লাগিছে ক'বলৈ বাকী নাই আৰু ইমান গৰম আপোনালোকক বেক কেমেৰা দি দেখুৱাই আছোঁ মই চাওক কেনেকুৱা ৰ'দ ইয়াতে মানে বাহিৰত কাপোৰো মেলিব নোৱাৰি মোৰ জিভাটো মানে তামোল খাই নুঘূৰাই হৈছে পাকটো মানে এইফালে এটা ডাঙৰ এটা মিল এটা আছে ইয়াতে বেৰিয়া মিল বুলি এটা ডাঙৰ ইণ্ডাষ্ট্ৰি কি কয় মিলটো কি ক'ম জানো এটা কিবা ডাঙৰ এটা মিল আৰু সেনেকুৱা মানে ইণ্ডাষ্ট্ৰি টাইপৰে আৰু এটা মিল হয় ডাঙৰ ইমান এইফালৰ পৰা মানে ওচৰতে মানে আপোনালোকক দেখুৱাম মই সেইটো দেখি পাইছেনে একদম ওচৰ একদম ঘৰৰ কাষতে আছে মানে তাৰপৰা সিহঁতে কি কৰে তুঁহগুৰিকেইটা যে থাকে এইকেইটা তুঁহগুৰিকেইটা কেনেকৈ কি উলিয়াই নাজানো ক'ব নোৱাৰোঁ মানে এইফালে কাপোৰ মেলিলে মানে তাৰ ওপৰত গোটেই তুঁহগুৰি লাগি থাকে আৰু কাপোৰকেইটা পিন্ধিব নোৱাৰি ইমান খজুৱাই গাৰ পৰা স্কিনৰ প্ৰব্লেম হৈ যায় ইয়াতে মানে কেইদিনমান থাকিলে পৰা স্কিনৰ প্ৰব্লেম আহিয়ে যায় মানে গোটেই গাবিলাক খজুৱাই এইটো এইফালে সিহঁতৰ এৰিয়াৰ মানুহে কিবাও কৰিছে পুলিচত কমপ্লেইনো কৰিছে মন্ত্ৰীৰ লগতো কমপ্লেইন কৰিছিলে বুলি শুনিছিলোঁ এবাৰ কিন্তু একো একশ্যন লোৱা নাই আৰু ইমান ডাঙৰ এটা মিল ক'ত পটকখিনি বন্ধ কৰি দিব পাৰি আজি মিলটো চলোৱা নাই নহ'লে যদি মিলটো চলে পূৰা ওপৰৰ পৰা পূৰা ধোঁৱা ওলাই থাকে পূৰা আপোনালোকক মই যেতিয়া মিলটো চলাব আজি শনিবাৰ কাৰণে চলোৱা নাই নে কি জানো যেতিয়া চলাব আপোনালোকক মই দেখুৱাম কেনেকুৱা বেয়া পলিউশ্যন হয় ইয়াৰ পৰা কেনেকুৱা ধোঁৱা হয় আৰু আপোনালোকে নিউজতো যদি ধেমাজিৰ হয় নিউজতো পাইছে হ'বলা ইয়াতে মানে বেয়া লেতেৰা পানী আৰু আপোনালোকক মই ফ্ৰণ্ট কেমেৰা কৰি পিনি মই মুখখন দেখাই পাতি আছোঁ আপোনালোকক
এইটো মাজতে পূৰা কেছ চেছ হৈছিলে যে এৰিয়াৰ মানুহকেইটাৰ মানে ইমান থাকিব নোৱাৰি না বাহিৰত মানুহে কাপোৰ মেলিব পাৰি না বাহিৰত ওলাব পাৰি গোটেই মানে একদম তুঁহগুৰি একদম গোটেই গাত লাগি যায় আৰু তুঁহগুৰি লাগিলে কেনেকুৱা খজুৱাই আৰু আপোনালোকে নিজে গম পায় চাগে কেনেকুৱা হ'ব আপোনালোকে নিজে ইমেজিন কৰি চাওক ইয়াত মানে এনেকৈ হাৱাহত মানে বস্তুবিলাক বতাহত এইফালেদি আহে মানে সিহঁতে কেনেকৈ কি উলিয়াই দিয়ে কি একো ক'ব নোৱাৰোঁ আমি কাৰণ আমিতো সোমাই পোৱা নাই তাৰ ভিতৰত সেইকাৰণে তাৰপিছত এতিয়া তাৰপৰা মানে ধোৱা ওলাই না কাপোৰ মেলিব পাৰি না কিবা কৰিব পাৰি গোটেই গাটো এলাৰ্জি হৈ যায় গোটেই মানে খজুৱাই গোটেই লাগি থাকে যে কাপোৰতে ইয়াতে চাউল বইল কৰা হয় বইল চাউল কৰা হয় ইয়াতে ধানকেইটা মানে বইল কৰি যোনটো কেৰাটি চাউল বুলি কয় সেইটো বনোৱা হয় ইয়াতে আৰু যেতিয়া এই পানীখিনি ওলাই দিয়ে ইমান বেয়া গোন্ধ আহে মানে মানুহ থাকিব নোৱাৰি মানে ঘৰত ভিতৰত না থাকিব পাৰি না বাহিৰত থাকিব পাৰি আনকি যেতিয়া তুঁহগুৰিকেইটা উলিয়াই দিয়ে তেতিয়া একদম ঘৰৰ এইটো ভেণ্টিলেটৰৰ পৰাও মানে ভিতৰতো সোমাই যায় মানে গোটেই আলনাৰ কাপোৰ মানে চেচ হৈ যায় নষ্ট হৈ যায় মানে কি আৰু গোটেই তুঁহগুৰি পৰি মেলি একদম লাগি থাকে আৰু তাৰপিছত ইমান গেলা পানী যেতিয়া ওলাই দিব তেতিয়া ইমান গেলা গোন্ধাই মানে থাকিব নোৱাৰি আৰু মানুহৰ ওচৰত ইয়াততো একদম ইমান এনেকুৱা অঞ্চলত টাউন এৰিয়াত মানে এনেকুৱা মিল এটা বহোৱাটো বৰ ডাঙৰ কথা মানে এইটো মানে এনেকুৱা জেগাত য'ত নেকি মানুহ কম আছে সেনেকুৱা জেগাত এইটো বস্তু বহাব লাগিছিলে চৰকাৰে কিন্তু কি কৰিম আৰু ক'ত যাব প্ৰটেষ্ট কৰিব আগতে এনেই এইটো সৰু মিল এটা আছিলে ধান খুন্দা মিলেই আছিলে এতিয়া গৈ মানে বস্তু ডাঙৰ হৈ গ'ল এতিয়া কোনে ক'ত প্ৰটেষ্ট কৰিব যাব হয় নাই চবৰে নিজৰ কাম আছে কোনো আৰু সেই চব যোৱা মেলা ইফালৰ পৰা ইফালে দৌৰা দৌৰি কৰিবলগীয়া সেইকাৰণে কোনো মানুহে মানে আগবাঢ়ি আহিবও নিবিচাৰে সেইকেইটা কাম কৰিবৰ কাৰণে এতিয়া যোনে ওচৰত আছে সিহঁতে এইকেইটা ভুক্তভোগী হৈ আছে আৰু যায় যেতিয়া নেকি আৰু ইয়াতে ধোঁৱাটো ওলায় তেতিয়া মই আপোনালোকক দেখুৱাইছোঁ কিমান পলিউশ্যন হয় ইয়াৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ যে মই ইয়াত একো মানে সেনেকুৱা পইচা লৈ পিনে এই ভিডিঅ'টো বনোৱা নাই মানে মই নিজে ভুক্তভোগী হিচাপে বুলি ক'ব লাগিব মই এতিয়া ৰ'দত কাপোৰ মেলিব আৰু মোৰ পোৱালিটো আছে লগত মই পোৱালি কাপোৰ মেলিব নোৱাৰোঁ মানে মেলিলেই তুঁহগুৰিকেইটা আহি যায় মানে লাগি যায় কাপোৰত আৰু তিতা কাপোৰততো যিখিনি বস্তু সোমাবলৈতো ইজিয়ে হয় আৰু ধূলিকেইটাও ক'ব পাৰি যি টি নহ'লে আৰু তুঁহগুৰিটো যদি ধূলিত আহি যায় পোৱালিটো মানে সেইটো কাপোৰ যিমান কিবা কৰি পিন্ধালে চাফা কৰি পিন্ধালেও মানে খজুৱাই মানে নহয় ধুবগৈ লাগিব ধুলেও আৰু মেলিবলৈ জেগা নাই বাহিৰত যদি মেলো আকৌ সেই একে তুঁহগুৰি সোমাবগৈ চব মানুহে কি কৰিব আপোনালোকে নিজে ভাবি চাওক আৰু নিজে পাইছোঁ সেইকাৰণে মই আপোনালোকৰ ওচৰত মানে ক'বলৈ বাধ্য হৈছোঁ এনেই নহ'লেতো সেনেকুৱা মোৰ একো কেছ নাই যে সিহঁতৰ লগত সেনেকুৱা একো পাৰ্চনেলি একো কিবা নাই সিহঁতৰ লগত দুশ্মন নহয় মই এনেই আৰু ভিডিঅ'টো মই নিজে পাইছোঁ কাৰণে ভিডিঅ'টো বনাই দিছোঁ পটককৈ আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে মন্ত্ৰীও যাতে গম পাই যাওক এই অঞ্চলত কি অৱস্থা হৈছে মানুহৰ এই মিলটোৰ কাৰণে চ' আজিলৈ মানে ভিডিঅ'টো ইয়াতে সামৰি নিম আৰু এই টপিকটো আৰু পাছলৈ আৰু ইয়াত ভিডিঅ' হ'বনে নহ'ব ক'ব নোৱাৰোঁ আৰু ইয়াতে আপোনালোকে চাব পাৰে আপোনালোকে ভাবি চাগে মিলটো বহুত সৰু মিল বুলি এইটো বহুত ডাঙৰ মিল হয় আৰু এইফালৰ পৰা কিমান আপোনালোকে দেখি পাইছে চাগে ইয়াত কেনেকৈ ধোঁৱা ওলাই আছে